শিৱসাগৰৰ তিনি যুৱকৰ সুন্দৰ প্ৰচেষ্টা বাঁহেৰে সাজি উলিয়াইছে তাজমহল ৰংঘৰ আৰু কাৰেংঘৰ পূজাৰ মেলাত বেলুন পিষ্টল নহয় নিজে হাতে প্ৰস্তুত কৰা বাঁহৰ পুতলা বাঁহৰ তাজমহল আৰু বাঁহেৰে বনোৱা ৰংঘৰ কাৰেংঘৰ বিক্ৰী কৰিব শিৱসাগৰ জিলাৰ বক্তাৰ তিনিজন যুৱকে বিগত প্ৰায় এমাহ দিন ধৰি বাৰীৰে বাঁহ কাটি সুন্দৰকৈ সাজিছে বিভিন্ন ধৰণৰ বাঁহৰ সামগ্ৰী যাৰ নাই বাঁহ তাৰ নাই হাঁহ এই জনপ্ৰিয় অসমীয়া আপটো বাক্যশাৰী সৰগত কৰি আগবাঢ়ি গৈছে এই তিনিজন যুৱকে বাৰীৰ ডাপৰ জাতি বাঁহ জুপিকে সাৰথি কৰি স্বাৱলম্বী হোৱাৰ সংকল্প লৈছে এই যুৱক কেইজনে ব্যতিক্ৰমী চিন্তা আৰু দৃষ্টিশীলতাৰে দুৰ্গা পূজাৰ মেলাত বিক্ৰীৰ বাবে বাঁহৰ ৰংঘৰ কাৰেংঘৰ আৰু তাজমহল তৈয়াৰ কৰিছে শিৱসাগৰ জিলাৰ বক্তাৰ এই তিনিজন যুৱকে বিগত প্ৰায় এমাহ দিন ধৰি বাৰীৰ বাঁহ কাটি সুন্দৰকৈ সাজিছে বিভিন্ন ধৰণৰ বাঁহৰ সৌন্দৰ্য বৰ্ধনৰ সামগ্ৰী লগতে এইবাৰ পূজাৰ বজাৰত বিক্ৰীৰ বাবে সাজু কৰিছে বাঁহৰ তাজমহল ৰংঘৰ আৰু কাৰেংঘৰ ইয়াৰ উপৰিও যুৱক কেইজনে মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰি থকাৰ মাজতে বিগত 3 বছৰ ধৰি অসমীয়া সমাজ জীৱনত প্ৰচলিত বিভিন্ন ঘৰুৱা ব্যৱহাৰ্য বাঁহ বেতৰ সামগ্ৰী নিজ চিন্তা আৰু দৃষ্টিশীলতাৰে নতুন মাত্ৰ প্ৰদান কৰিছে বাঁহৰ শিল্পী মোহন শইকীয়াৰ পৰা বাঁহৰ সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ গ্ৰহণ কৰি তিনিজন যুৱকে এটি কুটিৰ উদ্যোগ কৰি নিজে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে নিউজ ডেস্ক আসাম এক্সটেনচিভ